Hey guys, मैं पुनः नतुन भिडिओ आपको स्वागतम जनाइছো। आजिर भिडिओ बहुत स्पेशल है कारण कि आज जी भिडिओ मैं बनाइছো हेतु हल आपनार स्किनर जेति आपनार पिम्पल्स आछे आरो जेति मुखर कला दाग आछे पिगमेन्टेशनर जेति प्रॉब्लेम आछे एबिला बहुत प्रॉब्लेम आपनर प्रॉब्लेम नाइकिया हो जाबो। আজি এটা মই ফেস মাস্ক লৈ আনিছো মাত্ৰ এটা ইনগ্ৰেডিয়েন্টছ হয় এটা ইনগ্ৰেডিয়েন্টছৰ দ্বাৰা এতিয়া আপোনাৰ বহুত প্ৰবলেম স্কিনৰ শেষ হৈ যাব আৰু ভিডিওটো দেৰি নকৰো আৰম্ভ কৰো। প্ৰথমতে মই এটা খালি বাটি লৈ লৈছো এখন চামুচ লৈ লৈছো বেবি পাউডাৰ এটা লৈ লৈছো আৰু পানী বটল লৈ লৈছো তাৰপিছত মই বাটিত কৰি এচামুচ বেবি পাউডাৰ লৈ লম আপোনালোকে দেখিব পাইছে তাত মই অলপকে পানী দি পেলাই মিক্স কৰি থাকিম যেতিয়ালৈকে পেকটো ক্রিমি টাইপ হৈ না যায়। আপোনালোকে পানী নিদি পেলাই রোজ ওয়াটারও দিব পাৰিব যেটো গোলাপ জল আছে এসক। যদি আপোনালোকৰ ড্রাই স্কিন হয় তেতিয়া হলে হানি দিব পাৰে মানে মৌ। এতিয়া মই লগাই দেখাম এসক মই লগাই আছো গন্ধটো বহুত ভাল লাগিছে কিনে মই শুনি চাইছো। এই ফেস পেকটো স্পেশালি পিম্পলছৰ কাৰণে হয়। বেবি পাউডাৰটো আমাৰ স্কিনটো বহুত ড্রাই কৰে মানে আৰু পিম্পলছ কি কাৰণে হয় আমাৰ স্কিন যেতিয়া বহুত অয়েলি হয় তেতিয়া আমাৰ পিম্পলছ হয়। গতিকে এই বেবি পাউডাৰ ফেস পেকটোৱে আমাৰ স্কিনটো ড্রাই কৰিব যাৰ ফলত আমাৰ পিম্পল মানে কম ওলাব আৰু যদি আপোনাৰ অলৰেডি ড্রাই স্কিন হয় তেতিয়া হলে আপোনালোকে মৌ দিলে মানে ইমান ড্রাই নকৰে। এই ফেস পেকটোৰ দ্বাৰা আমাৰ পিম্পলছৰ লগতে আমাৰ যদি স্কিনত দাগ আছে আৰু যদি পিগমেন্টেশনৰ প্ৰবলেম আছে হেবিলাকো লাহে নাইকিয়া কৰিব আৰু আপোনাৰ যদি বহুত অয়েলি হয় স্কিন তেতিয়া হলে লাহে আপোনাৰ স্কিন অয়েলিটো নৰমেললৈকে পৰিণত হ'ব। এই ফেস পেকটো আপোনালোকে সপ্তাহত দুবাৰ ইউজ কৰিব পাৰিব। ইউজ কৰাৰ আগত মুখখন ভালকৈ সাফা কৰি ধুই ল'ব আৰু লগাই পেলাই 20 মিনিট বা 15 মিনিট থাকিবলৈ দিব দি পেলাই ঠাণ্ডা পানীতে ধুই দিব। এই প্ৰসেসটো বহুতে ইজি হয়। আপোনালোকৰ ঘৰত যদি বেবি পাউডাৰ নাই দোকানত কিনিবলৈ পাই 10 টকা বা 15 টকাটো ইজিলি কিনিবলৈ পাই। যদি আপোনাৰ পিম্পলছৰ পৰা বহুত টেনচন পাই আছে যদি আপোনাৰ স্কিন বহুত অয়েলি হয় এইটো ইজিলি ইউজ কৰিব পাৰে। দোকানত 15 টকাটো পাই যায় 10 টকাটো পায়। আপোনালোকে দেখিব পাইছে মই লগোৱাৰ উঠি পেলাই ধুই পেলাই ভিডিও শুট কৰিছিলো এয়াছ মোৰ স্কিনটো বহুত এটা সফট ফিল কৰিছে। হে গাইস আজি ভিডিওটো আপোনালোকৰ কাৰণে যদি কিবা উপযোগী বুলি লাগিছে তেতিয়ালে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিব আৰু লগতে আজি ভিডিওটো লাইক শেয়াৰ কমেন্ট নকৰাকৈ নাথাকিব আৰু যদি ভিডিওটো ভাল লাগিছে বেয়া লাগিছে কমেন্টত জনাব মই তাৰে প্ৰতিউত্তৰ দি দিম। চেষ্টা কৰিম যে ইয়াতকে আপোনালোকৰ কাৰণে ভাল মই আইডিয়া দিব পাৰো উপায় দিব পাৰো যাতে আপোনালোকে হেলথি হৈ থাকিব পাৰে আৰু ধুনীয়া হৈ থাকিব পাৰে সদায় হাঁহি থাকিব পাৰে। এইখিনিতে মই আজি ভিডিওটো সমাপ্ত কৰিছো। নমস্কাৰ।